হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আমাৰ এই চেনেল টেকনিকেল জোনাকলৈ স্বাগতম জনালোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই বিনোদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ এটা নতুন ভিডিঅ'। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা ট্ৰিক শিকাম, যাৰ সহায়ত আপুনি গুগলক ষ্টপ ৱাটছ আৰু টাইমাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰক আৰু আপোনালোকে গুগল অ'পেন কৰক। আৰু গুগলটো অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত টাইপ কৰিব TIMER ফৰ আপোনালোকক যিমান সময়ৰ বাবে টাইমাৰটো লাগে, ধৰি লওক আপোনাক 10 মিনিটৰ বাবে টাইমাৰটো লাগে, তেনেহ'লে আপোনালোকে 10 মিনিটছ টাইপ কৰিব লাগিব। যদি আপোনাক 5 মিনিটছৰ বাবে লাগে, তেনেহ'লে আপুনি 5 মিনিটছ টাইপ কৰিব পাৰে। আৰু যদি আপোনাক 1 আৱাৰ বাবে লাগে, 1 আৱাৰ টাইপ কৰিব পাৰে। যদি আপোনাক 10 ছেকেণ্ডৰ বাবে লাগে বা 20 ছেকেণ্ডৰ বাবে লাগে, তেনেহ'লে আপোনালোকে 10 ছেকেণ্ড বা 20 ছেকেণ্ড টাইপ কৰিব লাগিব। মই এতিয়া আপোনালোকক 10 ছেকেণ্ডৰ বাবে দেখুৱাম, গতিকে মই ইয়াত 10 ছেকেণ্ড টাইপ কৰিম। 10 ছেকেণ্ডছ টাইপ কৰিম। 10 ছেকেণ্ডছ টাইপ কৰাৰ পাছত ইয়াত টাইমাৰ লগালগ ষ্টাৰ্ট হৈ যাব আৰু টাইমাৰটো শেষ হোৱাৰ পাছত ইয়াত এলাৰ্ম বাজি যাব। আপোনালোকে চাব এতিয়া। গতিকে ফ্ৰেণ্ডছ, দেখিছে যে টাইমাৰটো শেষ হোৱাৰ লগে লগে এলাৰ্ম বাজি গৈছে। আৰু মই ভাবোঁ ফ্ৰেণ্ডছ, আপোনালোকক এই ট্ৰিক্সটোৱে বহুত সহায় কৰিব। আৰু এতিয়াতো আমি প্ৰথমতে টাইমাৰ দেখিলোঁ, তাৰ পাছত আপোনালোকক মই দেখুৱাম ষ্টপ ৱাটছ। ষ্টপ ৱাটছ ষ্টাৰ্ট কৰিবলৈ আপোনালোকে ষ্টপ ৱাটছত ক্লিক কৰিব আৰু ষ্টাৰ্টত ক্লিক কৰিব। আৰু ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে যে গুগলক আমি ষ্টপ ৱাটছ হিচাপে ব্যৱহাৰ কৰিলোঁ এই ট্ৰিক্সটোৰ সহায়ত। গতিকে ফ্ৰেণ্ডছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, মোৰ এই ট্ৰিক্সটো ভাল লাগিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ট্ৰিক্সবোৰ পাই থাকিবলৈ, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ভৱিষ্যতে আপোনালোকে পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানৰ আশা সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।